জ্যেষ্ঠ কণ্ঠ তথা মোৰ সম বন্ধুসকলক নমস্কাৰ। আৰু বহুত দিনৰ পাছত আকৌ নতুন ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। তো আপোনালোকে শেষলৈকে চাব আৰু মৰম আগবঢ়াব বুলি আশা ৰাখিছোঁ। তো মই আজি আহিছোঁ খটখটি আমাৰ ধেমাজি সমাজৰ প্ৰতিষ্ঠা দিৱস আছে, তো তাতে আহিছোঁ। তো অলপমান এই প্ৰতিষ্ঠা দিৱসৰে অলপমান দৃশ্যবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। তো বলক আগলৈ আগুৱাই যাওঁ। সন্মানীয় সাধারণ সম্পাদক ডাঙৰীয়াকে স্মৃতি তৰ্পণৰ দুআষাৰ আগবঢ়াবৰ কাৰণে বিনম্ৰ অনুৰোধ জনালোঁ। চেষ্টা করবে নাকি? সাকে সাকে দোকানে করে জ্বালাবে নাকি? কিরা দোকানে করে জ্বালাবে নাকি বলছি? আমার এফালে আছে আমার বীর বিরসা মুন্ডা। এটি আবার সাংস্কৃতিক শোভাযাত্রা আরম্ভ হবে। আরো সাংস্কৃতিক শোভাযাত্রার দায়িত্ব ইতিমধ্যে আমাকে দিচ্ছেন। বিশেষ আমি বেরিয়ে গেল যে সময় দিনে কাকরিয়া আমি একটা গীতের আজি সাংস্কৃতিক শোভাযাত্রা আরম্ভ করব। গাড়ি তো চলে ঘরে ঘরে মজুর চালা ঘুরিল আসামে। গাড়ি তো চলে ঘরে ঘরে সবাই হাস 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 বলে ধন্যবাদ সকলে। আমার ধনী করে বেশি ভালো ভদবখন ধেমাজি সমাজ জিন্দাবাদ 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 ভদবখন ধেমাজি সমাজ জিন্দাবাদ 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 ভদবখন ধেমাজি সমাজ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ।
গরম তামাম গরম ডোলেলা হিলেলা ডোলেলা দেখি কে সুন্দর লাগেলা ওরে আগনা জিন্দাবাদ 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 ও ও जोर से जोर से जोर से जोर से জিন্দাবাদ 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 না দেখাচ্ছে 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 जोश देखो जोश सब हला करो हला कर हला कर जोर से जिंदाबाद 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 ना हो काशी फूल फूटी गेल ओरो आशा टूटी गेल ना हो कबू ना देखो लोय माया मोर जे ना हो कबू ना देखो लोय माया मोर ना हो कबू ना देखो लोय माया मोर जे ना हो कबू ना देखो लोय माया मोर
তেওঁলোকে নকৰে হয় নাই কথাটো হ'ল নিৰ্ভৰ কৰিব তোমালোকৰ ওপৰত তোমালোকে কোনটো বিচাৰা অ'কে তো এইখিনি কথা মই তোমালোকৰ আগত ক'লোঁ লাষ্ট মই সমাজৰ আগত দুটামান কথা কওঁ প্ৰথম কথাটো হ'ল আমি যদি সমাজখন ঠিক ঠাক কৰিবলৈ আছে তেতিয়াহ'লে আমি কেৱল সভাপতি সম্পাদকৰ ওপৰত আশা কৰি থাকিলে নহ'ব প্ৰতিটো ঘৰৰ প্ৰতিজন বিষয়ববীয়াই ধেমাজি সমাজখনৰ উন্নয়নৰ নিজৰ ওপৰত দায়িত্ব আছে বুলি যিদিনা আমি ভাবিম সেইদিনাখনে সমাজৰ উন্নয়ন আৰম্ভ হ'ব কাৰণ আপুনি নাভাবাকে পৃথিৱীত একো কাম নহয় আৰু কাৰোবাৰ যদি ঘৰকাত এৰি দিয়া তেতিয়াহ'লে কি হ'ব ক'ব নোৱাৰা সেইকাৰণে কৈছোঁ মই সকলোকে অনুৰোধ কৰিছোঁ যে ধেমাজি সমাজৰ উন্নয়নটো যদি বিচাৰিছোঁ তেতিয়াহ'লে আমি ঘৰত প্ৰতিজন ব্যক্তিয়ে আমি সেই কথাটো এই কথাটো আমি জানিব লাগিব তাক অনুধাৱন কৰিব লাগিব মই কৰা কামটো যাতে ধেমাজি সমাজৰ কাৰণে বদনাম নহওক তাকো মই ভাবিব লাগিব হয় নাই আমাৰ ভিতৰত কিছুমান বেমাৰ আছে সমাজত তো আজি ধেমাজি সমাজৰ প্ৰতিষ্ঠা দিৱসত আহি বহুত ভাল লাগিলে আৰু দিনজোৰা কাৰ্যসূচী আছিলে তো এতিয়া ঘৰলৈ যাবলৈ ৰাওনা হ'বলৈ লৈছোঁ চব মানুহ খালী হৈ গ'ল এতিয়া আৰু আমি আছোঁ আৰু বাকী তো ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আৰু লগ পাম অন্য এটি ব্লগ অনুষ্ঠানত ব্লগত অন্য এটি ব্লগত তেতিয়াহ'লে সকলোকে বাই বাই আৰু সকলোৱে চেনেলটি যিমান পাৰে মৰম আশীৰ্বাদ আগবঢ়াব বুলি আশা ৰাখিছোঁ আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তাকে আশা ৰাখিছোঁ ঠিক আছে অন্য এটি ব্লগত লগ পাম অতি সোনকালে নতুন নতুন ব্লগ এতিয়া আহিব এতিয়া আকৌ মই হয়তো ষ্টুডিঅ' যাম বা তেনেকুৱা আৰু বহুত অনুষ্ঠান থাকিব তেনেকুৱাত মই গ'লে আকৌ ব্লগ বনাম তো চেনেলটিক ফ'ল' কৰি থ'ব ছাবস্ক্ৰাইব কৰি থ'ব আৰু ফ'ল' কৰি থাকিব দেই তো ঠিক আছে বাই বাই